Hi and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আপোনালোকলৈ লৈ আহিছো এটা আজি ব্লগ আৰু ব্লগটো মই এতিয়া ষ্টাৰ্ট কৰিছো কিন্তু আপোনালোকক গৈ পেলাই আমি ক'ত যাও তেনেহলে বলকচোন আগতে গৈ লও তাৰ পিছত আপোনালোক গৈ আছো Guys, আমি আহি পালো এতিয়া নাৰিকলি মন্দিৰ মই সাগত যেটো ব্লগ বনাইছিলো তাতো মই নাৰিকলি মন্দিৰত আহিছিলো শিৱৰাত্ৰি ব্লগ আছিল আজিও ইয়াতে আহিলো মানে মোৰ ফ্ৰেন্ড কেজনী মান আহিছে আৰু মোক লগ ধৰিলে সেইকাৰণে গুছি আহিলো সেইদিনা আপোনালোকক বহুত মানুহ আছিল ভালকে মন্দিৰটো দেখুৱাব পৰা নাই তো আজি আমাৰ দেখুৱাবলৈ চেষ্টা কৰিম এটোৱে হ'ল মঙ্গলদৈ শিপাজাৰত অৱস্থিত নাৰিকলি মন্দিৰ একদম মেইন ৰোডৰ সাইডতে আছে মন্দিৰটো আৰু মন্দিৰৰ বাহিৰত থকা এই মন্দিৰটোত সকলোৱে চাকি জ্বলায় মেইন মন্দিৰত চাকি জ্বলাব নিদিয়ে শৰাই ললো শৰাই লৈ এতিয়া চাকি দিম প্ৰিয়াবা বিকি বিজুলি আৰু একটি চিনি পাইছে মোৰ আগৰ ব্লগত দেখিছে ভাগিন তাৰ পিছতে আৰু আছে বৰ্ণালী বহি আছে পুৰা বহুত ৰ'দ দিছে আৰু ভিতৰত মানুহ আছে সেইকাৰণে আমি বাহিৰত ৰৈ আছো আহিলে আমি সোমাম চাকি দিলো আৰু এইটো হ'ল মেইন মন্দিৰ আৰু মেইন মন্দিৰত এতিয়া সেৱা ল'ম সকলোৱে ইয়াত বহি প্ৰসাদ খাইছে কিমান ধুনীয়া পৰিৱেশ এটা চাওকচোন ধুনীয়া লাগে আৰু মই বেক কেমেৰাৰে আপোনাক দেখুৱাব চেষ্টা কৰিছো ফটো মাৰিলো প্ৰসাদ খালো এতিয়া যাব ওলাইছো আপোনালোকক বাৰু দেখুৱাই থাকিম যোৱাৰ আগত বাহিৰৰ পৰা এবাৰ মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছো আমি যে শিৱৰাত্ৰিত আহিছিলো আৰু শিৱৰাত্ৰি ভিডিঅ'টো যদি চাইছে তাত মই মেলা এখন দেখুৱাইছিলো ইয়াতে হৈছিলে আৰু এইটো মন্দিৰটো তাৰ পিছতে ইয়াতে সাইডতে আৰু এটা আছে মঠ ভগৱত মন্দিৰ এইটো দেখিব আপোনালোকে ইয়াতে নাম চাম হয় Hey guys, আমি মন্দিৰৰ পৰা আহিলো আহি এতিয়া ৰেষ্টুৰেন্ট এখন আহিছো অলপ কিবা খাম খাই যাম আৰু ঘৰত আমাৰ খানা আহি গ'ল আৰু ৰোল অৰ্ডাৰ কৰিছিলো
ৰেষ্টুৰেণ্টৰ পৰা ওলাই এখন মলত সোমাইছিলোঁ এনে অলপ কিবা কিবি কাপোৰ চালোঁ কিন্তু তাত বেছি ভিডিঅ' কৰা নহ'ল হেল্ল' আমি সেই জাষ্ট আহি পাইছোঁ ঘৰ একদম ঘামি অৱস্থা নাই ইমান গৰম শেষলৈকে যদি ভিডিঅ'টো চাই আছে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি যাব এবাৰ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তেনেহ'লে আজিলৈকে বাই বাই